পোহৰ বিচাৰি যাওঁ আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাওঁ আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাওঁ পোহৰ বিচাৰি যাওঁ পোহৰ বিচাৰি যাওঁ পৰম শ্ৰদ্ধাৰ আজিৰ মুকলি সভাৰ সভাপতি মহোদয়, সভাত উপস্থিত থকা বিভিন্ন শাখাৰ সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল, শ্ৰদ্ধাৰ মঙলদৈ জিলা মইনা পাৰিজাতৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল, সভাত উপস্থিত থকা বিভিন্ন শাখাৰ সন্মানীয় প্ৰতিনিধিসকল, ৰূপালী জয়ন্তী বৰ্ষ গৰকা ৰূপকোঁৱৰ শাখা মইনা পাৰিজাতৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল, মঞ্চত উপবিষ্ট সন্মানীয় অতিথিবৃন্দ, ভদ্ৰমণ্ডলী, বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল আৰু মঞ্চৰ সন্মুখত বহি থকা মোৰ অতি শ্ৰদ্ধাৰ পিতৃতুল্য বাপসকল, আইমাতৃসকল, দাদা বা বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই আপোনালোক সকলোটিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাৰ দৰে এখনি গাম্ভীৰ্যপূৰ্ণ সভাত মোক মাতি আনি দুআষাৰ ক'বলৈ সুবিধাকণ দিয়াৰ বাবে পৰিচালনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী সমাৰোহৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। হে সুধীবৃন্দ, যোৱা প্ৰায় 7 দশক ধৰি নিৰবিচ্ছিন্নভাৱে সমগ্ৰ অসমৰ শিশু সমাজক মানৱ সম্পদ ৰূপে গঢ় দি অহা অনুষ্ঠানটিৰ নামেই হৈছে সদৌ অসম মইনা পাৰিজাত। সমগ্ৰ অসমৰ সকলো ধৰ্ম, সকলো জাতি জনজাতিৰ শিশু সমাজক একেখন পতাকাৰ তলত সমাবত হৈ মানৱতাৰ জয়গান গোৱা অনুষ্ঠানটিৰ নামেই হৈছে সদৌ অসম মইনা পাৰিজাত। অসমীয়া সমাজ জীৱনৰ লগত জড়িত সকলো কৃষ্টি, সংস্কৃতি, সাহিত্য, গীত মাত আদিক এক উচ্চ শিখৰলৈ লৈ গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অবিৰতভাৱে প্ৰয়াস কৰা অনুষ্ঠানটিৰ নামেই হৈছে সদৌ অসম মইনা পাৰিজাত। সদৌ অসম মইনা পাৰিজাতৰ দৰে এই মহান অনুষ্ঠানটিৰ সদস্য হ'বলৈ পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ পৰা 25 বছৰ আগতে আন আন ঠাইৰ দৰে মঙলদৈ প্ৰফুল্লনগৰ অঞ্চলটিও যেন সামাজিক সাংস্কৃতিক খেল ধেমালি আদি সকলো ক্ষেত্ৰতে সমানে আগুৱাই যাব পাৰে, হয়তো তেনেকুৱা চিন্তা কৰিয়েই কেইগৰাকীমান মহান ব্যক্তিয়ে এই অনুষ্ঠানটিৰ জন্ম দিছিল। 25 বছৰ আগতে প্ৰজ্বলিত কৰা সেই বন্তিৰ পোহৰে আজি সমগ্ৰ প্ৰফুল্লনগৰ অঞ্চলটিকেই পোহৰাই তুলিছে। যিকেইগৰাকী মহান ব্যক্তিয়ে এই অনুষ্ঠানটিৰ জন্ম দি সামাজিক সাংস্কৃতিক খেল ধেমালি আদি সকলো ক্ষেত্ৰতে সমানে আগুৱাই লৈ গ'ল, তেওঁলোককো মই এই মঞ্চৰ পৰাই শতকোটি প্ৰণাম জনাইছোঁ। তেওঁলোকৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতেও যাতে এই অনুষ্ঠানটিক অধিক সুন্দৰভাৱে আগবঢ়াই নিব পাৰে, ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ। হে সুধীবৃন্দ, যিখন ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
মাধৱদেৱৰ জন্ম হয়, যিখন ঠাইত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ দৰে বিশ্বশিল্পীৰ জন্ম হয়, তেনে এখন পুণ্যভূমিত জন্ম লাভ কৰাটো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিশ। মহাপুৰুষ দুজনাৰ যি অমৰ সৃষ্টি, তাক আমি সংৰক্ষণ কৰিব লাগিব, চৰ্চা কৰিব লাগিব আৰু প্ৰচাৰ কৰিব লাগিব। জগত সভাত এদিন গুঞ্জৰিত হ'ব লাগিব, পাৱে পৰি হৰি কৰোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষধৰ বিষে জৰা জৰ জীৱন নৰহে মোৰ প্ৰাণ ৰাখবি মোৰ। কি অমৰ সৃষ্টি! প্ৰতিজন অসমীয়াই হৃদয়ংগম কৰিব লাগিব। আমাৰ শিপা আমি মনত ৰাখিব লাগিব। কোনোবা এজন মহান মনীষীয়ে কৈছিল, টকা হেৰালে একো নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু শিপা হেৰালে সকলো হেৰায়। কৃষ্ণই কদেৱ দুখ হাৰি কাল মায়া দিলো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই আন। মাৰ মুখত এই ঘোষাপাতি শুনিয়েই সদায় ৰাতিপুৱা বিচনাৰ পৰা উঠোঁ। প্ৰতিজন অসমীয়াৰ গাৰ নোম থিয় কৰি দিব পৰা মহাপুৰুষ দুজনাৰ এয়া অপূৰ্ব সৃষ্টি। পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিব খোজা এইখন সমাজত আমি যদি আমাৰ শিপা পাহৰি যাওঁ, তেনেহ'লে অসমীয়াই হয়তো এদিন বিশ্ব দৰবাৰত নিজৰ মান হেৰুৱাব লাগিব। এইখন সতী জয়মতীৰ দেশ, এইখন মূলা গাভৰু কনকলতাৰ দেশ। এখেতসকলৰ অনুপস্থিতিত আজি আমি ল'ৰা ছোৱালী, ধনী দুখীয়া, হিন্দু মুছলমানৰ প্ৰভেদ পাহৰি আগবাঢ়ি যাব লাগিব। ৰাভাদেৱে গাইছিল, জয়ানাই জয়ানাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী জয়ানাই 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 জয়ানাই। বিশ্বশিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও বিলাতত থকা সময়তো অসমৰ মাটিৰ গুণ পাহৰা নাছিল, শিপা পাহৰা নাছিল। তেখেতে গাইছিল, জয়াৰে কীৰ্তি দেশে বিদেশে চহৰে নগৰে ফুৰিবি কৈ। বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱেও অসমীয়াই পূজা কৰিবলৈ গাইছিল, আইতো কিহেৰে পুজিমে, আই তোৰ চৰণে দুখানি, আয়ো কি
আৰু অসমবাসীয়ে হয়তো আজিও তেওঁলোকক ভগৱানৰ দৰে পূজা কৰি আহিছে। এনেকুৱা এখন পুণ্যভূমিত জন্ম লাভ কৰি আমাৰো হয়তো দায়িত্ব অলপ বাঢ়িছে। আমি সকলোৱে একলগ হৈ ঐতিহ্যমণ্ডিত অসমীয়া ভাষা সাহিত্যক আৰু আগুৱাই নিব লাগিব। অসমৰ থলুৱা লোককৃষ্টিসমূহ আইনাম, বিয়ানাম, ওজাপালি, দেওধনী নৃত্য আদি আজি বিলুপ্তিৰ পথত। আমাৰ পূৰ্বপুৰুষে দি যোৱা এইসমূহ সম্পদ আমি উদ্ধাৰ কৰি সমাজত প্ৰচাৰ কৰিব পাৰিলেহে অসমীয়া জাতি এক উন্নত জাতি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। আজি অসম কন্যা হিমা দাস, লাভলীনা বৰগোহাঁইয়ে বিশ্বৰ বুকুত অসমৰ নাম উজ্বলাই তুলিছে। জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তইও ভাৰতৰ বিখ্যাত শিল্পীসকলৰ লগত সমানে খোজত খোজ মিলাই আমাক গৌৰৱান্বিত কৰিছে। অসমীয়াৰ বুকুত আৰু হাজাৰজনী হিমা দাস, লাভলীনা বৰগোহাঁইৰ জন্ম হওক, হাজাৰজন জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তৰ জন্ম হওক। ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ। হে সুধীবৃন্দ, মই আৰু ভাষণ দীঘলীয়া কৰি আপোনালোকক আমনি দিব বিচৰা নাই। আৰু মাত্ৰ দুটা কথা কৈয়ে মই মোৰ ভাষণ সামৰিব বিচাৰিছোঁ। দেউতাই ৰাতিপুৱা বাতৰি কাকত পঢ়ি থাকোঁতে মইনা পাৰিজাতৰ বিষয়ে কিবা লিখনি দেখিলেই মোক মাতি আনি পঢ়িবলৈ দিয়ে। আৰু বহুবাৰ মই শ্ৰদ্ধাৰ জিতেন ভাগৱতী ছাৰৰ নামটো পঢ়িবলৈ পাইছোঁ। সদৌ অসম মইনা পাৰিজাতৰ এগৰাকী অক্লান্ত কৰ্মী হিচাপে তেখেতক চিনি পাইছোঁ। আমি একেখন গাঁৱৰে হ'লেও তেখেতক লগ পোৱাৰ সুযোগ পোৱা নাছিলোঁ। সেয়েহে আজি মুকলি সভাৰ সভাপতি হিচাপে পাই মই অতি আনন্দিত হৈছোঁ। লগতে তেখেতক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। শেষত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। অতিথি দেৱো ভৱ। অসমীয়া মানুহ অতিথি পৰায়ণ বুলি আমি সকলোৱে জানো। বাহিৰৰ পৰা কোনোবা আলহী ইয়ালৈ আহিলে আমি অতি আন্তৰিকতাৰে আপ্যায়ন কৰোঁ। কিন্তু নিজৰ মানুহকো যে ইমান আন্তৰিকতাৰে আপ্যায়ন কৰিব লাগে সেয়া আজি সমগ্ৰ প্ৰফুল্লনগৰবাসী ৰাইজে সমাজক দেখুৱাই দিলে। অসমবাসী ৰাইজৰ সন্মুখত প্ৰফুল্লনগৰবাসী ৰাইজ আজি আদৰ্শ হৈ ৰ'ব। এই পবিত্ৰ মঞ্চৰ পৰাই মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ শেষত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মইনা বন্ধু বান্ধৱীলৈ ধন্যবাদ জ্ঞাপন কৰি কলা সংস্কৃতিৰ পথাৰখনত তেওঁলোক আৰু বহুদূৰ আগুৱাই যাওক তাকেই কামনা কৰি মোক মাতি আনি দুআষাৰ ক'বলৈ সুবিধাকণ দিয়াৰ বাবে পৰিচালনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাক পুনৰবাৰ ধন্যবাদ জনাই আপোনালোক সকলোটিলৈ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি সদৌ অসম মইনা পাৰিজাতৰ উত্তৰোত্তৰ কামনা কৰি এটি বিয়া নামেৰে মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। হৰি বোলা হৰিয়ে হ'ল, হৰি বোলা হৰিয়ে হ'ল। राम राजारी राजा जनक राजार जी जनक राजार जी एक राजाई निब खोजे পিন্ধু মই সোণৰ নেকলেছ নোহোৱাই মোৰ গলে নোহোৱাই মোৰ গলে সৰু ভাইটি
বোলা হৰিয়ে হ'ল হৰি বোলা হৰিয়ে হ'ল ধন্যবাদ অতি সুন্দৰ সংগীতালক্ষ্য সদৃশ এটি কণমানিৰ ভাষণ শুনি নিশ্চয় আপোনাসকলৰ খুব ভাল লাগিছে। ইয়াৰ পিছৰগৰাকীও ঠিক এনেকুৱা ধৰণৰ